guys, my name is Ashif and welcome back to my channel. So बहुत दिन पिছত आज video. So आज हमारा एक journey start हुए से. So बहुत गए अपना कोई इतना नौको. So आज हमारा first day हो journey थी क्या हमारा railway station. हमें पूरा family trip मारी है. So अपने के video से देखो. तो हमें इतना अपना platform number 2 विषय पालू. So इतना हमें गए सो अपना डब्बा 2. So हमें विषय है बहुत भावर लगे से because 4-5 bag लोई. But still suffer all of cost हो बोई. हमारा seat एक ऐसा दूसरा साइडा. হৈ গৈছে সো আমাৰটো এসি 2 টায়াৰ হয় তো সিট কেটা ইমান বেয়া নহয় ভালেই হয় যাব পাৰি আৰু তো আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গৈছে তো আমি ধুনীয়াকৈ বহি বহি গৈ আছো এপিনে পুৰা খোৱাৰ কাৰ্যক্ৰম চলি আছে এপিনে পাপা বহি আছে মুলা জাম্পাৰ চাম্পাৰ লগাই তো আমি এতিয়া পালো নিউ বঙাইগাঁও ষ্টেচন আপোনালোকে চাব পাৰে সো ইয়াত আপোনাৰ 10 মিনিটৰ হোল্ড আছে যেনে ইয়াত আমি খাবলৈ কিবা এটা লৈ ল'ম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বিকজ মোৰ টাইমো নাই মই আগতে কিবা এটা খাবলৈ লৈ আহোঁগৈ তো ঘণ্টি আহা নাই পইচা লৈ আহিব লাগিব শব্দম ক'ত শব্দম তো মই ঘণ্টিৰ কাৰণে ৰখি আছোঁ পইচা লৈ অহা নাই এতিয়ালৈকে তো চাওঁ এতিয়া খাবলৈ কি পাওঁ চিপছ তাত কিবা তাত গৰম কিবা পাম তো আমি আপোনালোকে চাব পাৰে পুৰি চব্জি আৰু চাহ লৈ নিলোঁ আৰু এইপিনে পকৰা অৰ্ডাৰ দিছিলোঁ আমি ভাবিছোঁ নাহে বুলি আৰু আহি গ'ল তো আগতে খাই লওঁ তো আপোনালোকে চাব পাৰে মই NGP ৰেলৱে ষ্টেচন পাই গ'লোঁ আৰু এইটো ওৱান অফ দ্য বিগেষ্ট ৰেলৱে ষ্টেচন হয় ইয়াৰ পৰা দিল্লীলৈকে আৰু ইয়াত এভৰিথিং পোৱা যায় ইয়াতে 10 মিনিট ৰখাইছে তো মই শুই গৈছিলোঁ বাট পানী পিয়া লাগিছে কাৰণে মই নামি আহিছোঁ পানীৰ কাৰণে তো আকৌ গৈ পেলাই শুওঁ আৰু এতিয়া আমি গোটেই ৰাতি ট্ৰেইনত পাৰ কৰি এতিয়া আহি পালোঁ বিহাৰত তো আমি আহি পাই গ'লোঁ পাটনা জাংচন সো আপোনাৰ আৰু আপোনাৰ 12 ঘণ্টামান আছে দিল্লী পাবলৈ কৈ দিলোঁ দিল্লী গৈ আছোঁ দিল্লীৰ পৰা ক'ত যাম সেইটো আপোনালোকে চাগে টাইটেল দেখি গম পাই গৈছে সো পাটনা জাংচনটো অলপ ডাঙৰ হয় আৰু ইয়াত অলপ বেছি টাইম ৰখাইছে কাৰণে অলপ ৰখি গৈছোঁ তো আমাৰ লাঞ্চ আহি গ'ল সো আপোনালোকক মই লাঞ্চটো দেখাই আছোঁ লাঞ্চত কি দিছে আজি সো এইটো হয় ভাত মানে যোনে ৰুটি নাখায় তাৰ কাৰণে এক্সট্ৰা ভাত আছে তাৰপিছতো খুলি চাওঁ কি আছে ইয়াত এইটো বেয়া নহয় চাওক ভাত দালি আৰু চব্জি আৰু ভাজি আছে সো এতিয়া আমি আহি পালোঁ অল্ড দিল্লী সো আমি কেব বুক কৰিছোঁ ৰাজস্থানৰ কাৰণে এইটো আহিবলৈ লেট কৰি আছে তো ৰখি আছোঁ বহুত বেছি ঠাণ্ডা ৰাতিপুৱা 6:30 বাজিছে আৰু আপোনাৰ এইটোৱে হ'ল অল্ড দিল্লী ৰেলৱে ষ্টেচন বহুত বেছি ধুনীয়া হয় পূৰা ট্ৰেডিশ্যনেল টাইপ লাগি আছে তো আমি গাড়ী পাই গ'লোঁ সো আমি গাড়ীত উঠি আছোঁ এতিয়া তো সেয়াই আৰু যাওঁ আৰু এতিয়া আমি তো আমি ট্ৰেইনৰ পৰা আমি গাড়ী লৈছিলোঁ আপোনালোকে দেখিছিল তো গাড়ী দি আমি ৰাজস্থান ফালে গৈ আছোঁ আহি পালোঁ আমি এটা ৰেষ্টুৰেণ্ট নহয় আপোনাৰ ধাবা বুলি ক'ব পাৰি কিন্তু ইয়াত মানে আপোনাৰ কেনেকুৱা হাইৱেতে আপোনাৰ হাইৱেৰ ওচৰতে আপোনাৰ পূৰা মানে মাৰ্কেট টাইপ বনাই ৰাখিছে আপোনাৰ দোকান লাগে বাৰ্গাৰ লাগে খোৱাৰ বস্তু লাগে কিবা কিনিব বিচাৰিছে আপোনালোকে পিছফালে চাব পাৰে তো আমি ইয়াত কিবা এটা ব্ৰেকফাষ্ট কৰিলোঁ বিকজ ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো এতিয়া খাই পেলাই আপোনালোকক মই জনাই আছোঁ চ' আমি এতিয়া 5টা চাহ আৰু 5টা প্লেইন ডোচা অৰ্ডাৰ কৰিছোঁ চ' খাই পেলাই কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ চ' কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে আৰু বহুত ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা ইয়াত টেম্পাৰেচাৰটো বহুত কম হয় পাপা বহি আছে হাৰিয়ানাৰ চাহ বহুত বেছি টেষ্টি হয় বিকজ আপোনালোকে জানে হাৰিয়ানাত মিল্ক প্ৰডাকশ্যন বহুত বেছি হয় সেইটো কাৰণে চাহটো একদম তাৰপিছত আমি এনেকৈ গাড়ী দি আহি আপোনাৰ আৰাৱলী হিলছৰ মাজত থকা জয়পুৰ টাউনত প্ৰৱেশ কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক পূৰা ভালকৈ গোটেই জয়পুৰটো দেখাই আছোঁ